হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক ভালে আছে। আৰু ভিডিঅ'টোৰ আৰম্ভণি নিমকিৰ পৰাই কৰিছোঁ আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া বিহুৰ যুঁজা চলি আছে, গেছত নহয় খৰিত যুঁজা চলি আছে। এয়া দেখিছে নিমকি ভজাৰ পৰাই আমাৰ বিহু আৰম্ভ হৈছে আৰু মানুহজনে এয়া ধুনীয়াকৈ নিমকি ভাজি আছে। আৰু কোনে কোনে নিমকি বনাইছে ক'ব কমেণ্টত। আৰু আমিও এয়া নিমকি বনাই আছোঁ আৰু লগতে ময়ো ভাজি আছোঁ ধুনীয়াকৈ। আৰু তাৰপিছতে বনাবলৈ ল'লোঁ নাৰিকলৰ লাডু। এয়া দেখিছেনে, নাৰিকলৰ লাডুটো মোৰ সকলোতকৈ ভাল লগা বস্তুটো নাৰিকল লাডুৱেই হয়। আৰু লগতে বৰপিঠাও বনালোঁ, কেইটামান বৰপিঠা বনাই লৈছোঁ। আৰু বৰপিঠাটো খাবলৈও বেয়া নালাগে, ভালেই লাগে। আৰু আমাৰ নিমকি ভাজাও এয়া হৈ গ'ল সম্পূৰ্ণ। তাৰ পাছতে আমি সেইদিনাখন উৰুকা আছিলে আৰু উৰুকাৰ দিনাখন গ'লোঁ মাছ বজাৰলৈ, যিহেতু ইয়াত চুলুং পাইকাৰী মাছ বজাৰ বুলি এখন বজাৰ আছে আৰু সেই বজাৰখনতে ডাঙৰ ডাঙৰ মাছবোৰ ওলায়। এয়া দেখিছে বৰালি এইটো। আৰু তাৰপিছতে আমাক আকৌ ভাত খোৱাৰ নিমন্ত্ৰণ এটা দিলে আৰু বাহিৰে বাহিৰে গৈ এয়া বাৰ ঘৰত সোমালোগৈ, কাৰণ বাহঁতৰ ঘৰত আমাক ভাত খাবলৈ মাতিলে। এয়া মানুহজন আৰু ছোৱালীজনীয়ে খেলি আছিলে মোবাইলত আৰু এয়া ফাইনেলি আমাক ভাত দিলে। আৰু চাওকচোন কিমান ধুনীয়াকৈ ভাত দিছে খাবলৈ। আৰু তাৰপিছতেই পিছদিনাখন বিহু আছিলে আৰু বিহুত প্ৰকাণ্ড মাছ খাব লাগিব। বিহু নহয়, উৰুকা। আৰু এয়া উৰুকাৰ দিনা ৰাতিপুৱা আমি গ'লোঁ মাছ আনিবলৈ, কাৰণ বিহু মানেই উৰুকাৰ মাছটো ডাঙৰ খাব লাগে, হয়নে নহয় কওক? আৰু এয়া ফাইনেলি মাছ লৈ আহিলোঁ ধুনীয়াকৈ। কমন কাপ আনিলোঁ, বাহু আনিলোঁ। চিতল নাখাওঁ, চিতলটো বহুত হুল হয় সেইকাৰণে। আৰু তাৰপিছতেই আমি আবেলি আহিলোঁ তেজপুৰ বজাৰ কৰিবলৈ। বিহু বজাৰ কৰা হোৱাই নাছিলে নহয়, আৰু সেইকাৰণে বিহু বজাৰ কৰিবৰ কাৰণে তেজপুৰলৈ আহিলোঁ। তাৰপিছত সোমালোঁ বিশালত আৰু বিশালত এয়া মানুহজনে ধুনীয়াকৈ তেওঁ নিজৰ কাৰণে পেণ্ট চাই আছে, লগতে স্পৰ্টিঙো চাই আছে। কাপোৰটো আৰু কি থাকেই, তথাপিও বিহু বুলি ক'লে কিবা এটা নতুন কাপোৰ ল'বলৈ মন যায়, নহয়নে বাৰু? আমাৰো সেইকাৰণে মন যায়, আৰু যিহেতু অসমীয়া আমি। আৰু এয়া দেখিছেনে, তাৰপিছত তেজপুৰত কাপোৰ কানি কিনা হোৱাৰ পিছত ভাবিলোঁ চাওমিন অকণ খাই লওঁ। আৰু চাওমিন খাই বাহিৰে বাহিৰে আহি গ'লোঁ আমাৰ ঘৰলৈ। আৰু এয়া ঘৰলৈ আহি পেলাই প্ৰথমে জুই সেকিছোঁ আৰু তাৰপিছতেই উৰুকাৰ ভাত সাজ চাওক। এয়া মায়ে ধুনীয়াকৈ যুঁজা কৰিলে। গুড মৰ্ণিং এভৰিৱান, লোকমূল্য ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভোগালী বিহু আৰু সেয়ে সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি দিনটো ভোগালী বিহুটো কেনেদৰেনো পালন কৰোঁ আপোনালোকে আমাৰ লগতে চাই যাওক ভিডিঅ'টোতে, আৰু স্কিপ নকৰিব দেই। আৰু যোনে যোনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। এয়া মই আজি পুৱাতে আমাৰ পাকঘৰতে লৈছোঁ, কিয়নো ভোগালী বিহু যিটো ভোগৰ উৎসৱ খাম বুলিয়ে আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু এতিয়া আমি আহি আছোঁ ঘৰলৈ। আৰু ঘৰত আমাক আজি কি খুৱাই দিওঁ বিহু বুলি আপোনালোককো দেখাওঁ, আপোনালোকে চাই যাওক। আৰু এই বৰাদাই গাড়ী চলাই আছে। এতিয়া ৰ'ব, প্ৰথমতে আমি যাম জখলা বন্ধালৈ, কাৰণ বিহুত যিহেতু মাক বাপেকক কিবা এটা দি পেলাই সেৱা জনাই, তো এতিয়া জোঁৱাইক হৈ পেলাই সেৱা ধৰিব সেয়া গৈ আছে। আৰু সেইকাৰণে ভাবিছোঁ কিবা এটা সৰুকৈ গিফ্ট এটা কিনি পেলাই দিম। তাৰপিছত কিনো কিনিম আপোনালোককো সেইটো দেখাম, আপোনালোকে চাই যাওক খালি ভিডিঅ'টো। আৰু এতিয়া আমি কৈতল পাই গ'লোহি, তাৰপিছত পাম জখলা বন্ধা, আৰু তাৰপিছত দোকান, তাৰপিছত বস্তু কিনিম আৰু ঘৰ যাম। আপোনালোকে ভিডিঅ'টো খালি স্কিপ নকৰিব। আৰু এয়া যে দেখিছে পিন্ধি আছে কাপোৰ, এয়া কালি বিশালৰ পৰা আনিছে, একদম পূৰা নতুন কাপোৰ পিন্ধি লৈছে। আৰু মোৰো এইটো নতুনেই হয়, কুৰ্তাটো এইটো নতুন। আৰু এইবাৰ বিহু বুলি আমি দুইজনে নতুন কাপোৰ পিন্ধি পেলাই একদম মস্তি কৰিম। এয়া কালি তেজপুৰ গৈছিলোঁ, সেইটো ভিডিঅ' আপোনালোকক দিম বাৰু, কিন্তু দিয়া হোৱা নাই। আৰু কাপোৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। আৰু ঘৰলৈ আহি পেলাই এয়া দিলে ৰুটি ঘুগুনি, খাই ল'লোঁ। আৰু ৰাতিলৈ এখন লটাৰী খেলো আছিলে আমাৰ গাঁৱত। এয়া চাওক মানুহ কিমান হৈছে।